वेलकम टू माय यूट्यूब चैनल केबिआर आजर ब्लॉग आज गई आছো অসমৰ এখন মিনি চিৰিয়াখানা তো আপোনালোকে চাব পাৰিব ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াত পাই গ'লোঁ জনপ্ৰিয় হাই ছেকেণ্ডাৰী চাওক নামটো ঠিক আছে নামটোৱে হৈছে জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াত পাই গ'লোঁ ৰূপসী উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰূপসীৰ এটা হিষ্টৰী আছে মই কৈ আছোঁ আপোনালোকক যেতিয়া ইংৰাজী ভাৰতবৰ্ষখন শাসন কৰিছিল 1925-26 চনত এই ৰূপসী এইখিনি ঠাইত এয়াৰপোৰ্ট আছিল আৰু ইয়াৰ পৰা মানুহে ফ্লাইটেৰে যাত্ৰা কৰিছিল আৰু বৰ্তমান সেইখিনি নাই নদীয়ে ভাঙি লৈ গৈছে কিছু অংশ আছে যদিও সেইখিনি ঠাইত বৰ্তমান মানুহে বাসস্থান কৰি আছে আৰু আহি পাই গ'লোঁ নেশ্যনেল হাই ৰোড বতাহ বৰষুণ ৰ'দ চ'দ একো নাই বতৰটো বহুতেই ভাল আৰু গৈ আছোঁ দুজন মিলি এখন অসমৰ মিনি চিৰিয়াখানাত আপোনালোকে চাই থাকক বতৰটো খুবেই ভাল লাগিছে আপোনালোকৰ মনত আছে না ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সত্ৰলৈ ৰাজনীতি কৰিছিল সেইটো সত্ৰ হ'ল এইটো মইনবাৰী সত্ৰ বৰ্তমান সৰভোগত অৱস্থিত হৈ আছে আমি এবাৰ ফুৰিবলৈ আহিছিলোঁ আগতে এইখন সত্ৰত আৰু আহি পাই গ'লোঁ সৰভোগ বেকী ব্ৰিজ আৰু পানী কিমান বৃদ্ধি পাইছে আপোনালোকে চাওক একেবাৰে ঘোলা পানী আহি আছে বহুত পানী বৃদ্ধি পাইছে এইখিনিৰ ভিতৰতে বালুৰ গাঁত হৈ থাকে ইয়াৰ পৰা বিভিন্ন ঠাইত বালু পাথৰ পটোৱা হয় আৰু চাওক সেইখিনি এতিয়া ব্যৱস্থা বন্ধ হৈ গৈছে পানীখিনি কিমান বৃদ্ধি পাইছে ৰাস্তাৰ ওপৰেৰে উঠি আহিছে সৰভোগ অভাৰব্ৰিজৰ তলেৰে ডাইৰেক্ট সোমাই আহিলে হয় এতিয়া যাম সৰভোগৰ এখন বিশেষ ঠাইত ক'ত যাওঁ আপোনালোকে চাই থাকক মোৰ লগে লগে আৰু ইয়াত পাই গ'লোঁ সৰভোগৰ যিটো আমাৰ লাইনৰ চেণ্টাৰ মেইন অফিচ এইখনে হৈছে অফিচ ডাইৰেক্ট সোমাই আহিলোঁ একেবাৰে অসমৰ মিনি চিৰিয়াখানাৰ ভিতৰত যদিও মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ফেচবুকৰ পৰা চাই আছে আৰু এবাৰ যেতিয়া আহিছিলোঁ বহুজনে মিলি মানে স্কুলৰ পৰা ভ্ৰমণত লৈ আহিছিল ক্লাছ 10 থকা অৱস্থাত কিন্তু এইবাৰ দুজনে আহিছোঁ আগৰ নিচিনা ফিলিংছ লগা নাই আৰু বহুখিনি জীৱ জন্তু এইখিনি ঠাইত আছিল এতিয়া বাৰু আছে না নাই বিচাৰি উলিয়াব লাগিব আৰু চাই থাকক আৰু ইয়া চাওক এইখিনি ঠাইত ফটো শ্বুট কৰি ল'লোঁ দুজনে ইয়া চাওক কিমান ভাল লগা দৃশ্যটো পুখুৰী ঠাইত আপোনালোকে পুখুৰী চাওক পুখুৰীত কিবা কি আছে নেকি দেখাবলৈ চেষ্টা কৰিম ইয়া চাওক ডাঙৰ এখন পুখুৰী আছে মন্দিৰৰ ওচৰত বিশেষ একো দেখা পোৱা নাই মাছেই আছে কেৱল কাছ তাছ একো নাই পুখুৰীৰ মাজত কেৱল মাছ আহে আগৰ নিচিনা নাই আগতে হৰিণা আছিল কিন্তু এতিয়া হৰিণ চৰিণ একো দেখা পোৱা নাই কিবা হৈছে সেইবিলাক 3 বছৰ পিছত আহিলোঁ একো নাপালোঁ সৰভোগৰ এখন ডাঙৰ মন্দিৰ আছে সেইখনে হ'ল এইখন মিনি চিৰিয়াখানা বুলি এইকাৰণে কৈছোঁ কাৰণ বহুতে মিনি চিৰিয়াখানা বুলি জানে মন্দিৰৰ ভিতৰত বহুত জীৱ জন্তু থকাৰ কাৰণে বহুতে মিনি চিৰিয়াখানা বুলিও কয় এইখন হ'ল এখন সৰভোগৰ ডাঙৰ বিশেষ মন্দিৰ এইখিনি ঠাইত যি চাব লগা আছিল ঠাই শেষ দিলোঁ কিন্তু আগৰ নিচিনা ইণ্টাৰেষ্ট নাপালোঁ কাৰণ আগতে হৰিণা আছিল শহাপহু বহুখিনি আছিল আৰু ময়ূৰ আছিল কিন্তু এতিয়া ময়ূৰ পাখি আৰু শহাপহুটো দেখা পাইছোঁ কিন্তু বিশেষ একো দেখা পোৱা নাই কিবা হৈছে সেইবিলাক তাৰ পৰা ওলাই আহি ডাইৰেক্ট ঘৰৰ পিনে গৈ আছোঁ আৰু আমি আপোনালোকক দেখাই আছোঁ জৈন সমষ্টিৰ ৰাস্তাবিলাক কেনেকুৱা
এইখিনি ভিতৰতে কিন্তু হাফিজ ৰফিকুল ইছলামৰ ঘৰ কলগাছিয়া, কিন্তু কলগাছিয়া এৰি যদি আহোঁ ডাইৰেক্ট মেইন ৰাস্তা এটা পাই যাওঁ, কিন্তু এইখিনি ৰাস্তা আপোনালোকে চাওক কিমান ভঙা চিঙা। এতিয়া চাওক ইমান ভঙা চিঙা হৈ আছে। কিয় বা এইখিনি ৰাস্তা ঠিক নকৰে, সোনকালে ঠিক কৰিব লাগিছিল, যিহেতু এইখিনি ঠাইতে হাফিজ ৰফিকুলৰ ঘৰ, তেখেত এজন বিধায়ক হয়, আৰু তেখেতৰ এইখিনি ঠাইতে যদি ৰাস্তাখিনি বেয়া হৈ থাকে তেনেহ'লে কেনেকুৱা দেখা যায়। জিঅ' অফিচত আহিলোঁ, কাৰণ মোৰ মোবাইলত এখন প্ৰব্লেম হৈছে, 5G কানেক্ট পোৱা নাই, যদিও মোৰ মোবাইলখন 5G, তাৰ কাৰণে জিঅ' অফিচত আহিলোঁ, আৰু ঠিক হৈ যাব বুলি ক'লে এতিয়া ঘৰত যাম।